বেগটোত অকল হোল বাদি আহে আকৌ একবিধ ডাবল বেগ আহে ডাবল বেগত অকল পেক চলাব হেৰি কৰে বেলেগ বেলেগ কৰে এতিয়া এইটো হ'ল ট্ৰিপুল বেগ মানে 3খন আছে বেগ হয়নে So hey guys, আজি Sunday আৰু আজি Sunday আৰু এতিয়া যাব লগা হৈছে অফিচ আৰু কাম বহুত আছে আজি চাওঁচোন কৰিব পাৰোঁ নে নোৱাৰোঁ এতিয়া অফিচ যাম অফিচত কোনো ভিডিঅ' চিডিঅ' নকৰোঁ বাৰু কিন্তু অফিচ গৈ কিনে কাম কেইটামান আছে আমি চব আহিম মানে মই এতিয়া যাম বেছি দূৰ নহয় ওচৰতে কামখিনি কমপ্লিট কৰিম কামখিনি কৰাৰ মাজতে আকৌ এটা কাম আছে দেখা পাব ভিডিঅ'টো চাই থাকক আৰু অলৰেডি থাম্বনেইল চাই কিনে আপোনালোকে গম পাইছে চাগে কি কাম আছে কি কাম মানে কিহৰ কাৰণে গৈছোঁ বা কি কথা ভালকৈ ডিটেইলছত জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰিম হোৱাটছআপ হোমিছ ৱেলকাম টু মাই ইউটিউব চেনেল আকাম বাইজ ব্লগ আজি এসপ্তাহৰ পিছত মই এসপ্তাহ হৈ গ'ল গুৱাহাটী অহা লাষ্ট ছানডে আহিছিলোঁ মই আজি ছানডে আকৌ আৰু টাইম নাপাওঁ ন তেনেকৈ মটো ব্লগ কৰিবৰ কাৰণে ছানডে টাইম পাওঁ তেনেকৈ কথা কওঁতে চাগে অলপ লাগি ধৰক ইমান এটা খেলিব পৰা নাই কাৰণ ডেইলি খেলিব পাৰিলে বস্তুটো ভাল হৈ থাকে প্ৰেক্টিচ হৈ থাকে আৰু কথাবিলাক ওলায় কিন্তু এতিয়া উপায় নাই অফিচ আহিছোঁ এতিয়া অফিচত সোমাম তাৰপিছত আকৌ অফিচৰ পৰা যেতিয়া ওলাম তাৰপিছত আকৌ চবক লগ পাই আছোঁ এতিয়া তেনেকৈ ভিডিঅ' নকৰোঁ কিন্তু অফিচত গৈ লওঁ তাৰপিছত দেখা যাব কি হ'ল 1 hour later অফিচৰ পৰা ওলালোঁ মানে আজি ছানডে ন ব্লগ বনোৱাৰ পৰা প্লেনিং আছিলে কিন্তু কাম থকাৰ কাৰণে বনাব পৰা নাই তাৰ মাজতে সময় সুবিধা মিলাই মাজে মাজে অলপ কাম কৰিছোঁ আকৌ এতিয়া ওলাই আহিছোঁ অলপ কামতে ওলাই আহিছোঁ অলপ বেকাৰ কামত ওলাই অহা নাই কামতে ওলাই আহিছোঁ গম পাব ক'ত গৈ আছোঁ চাই থকা ভিডিঅ'টো আৰু মাই গড কামটো বহুত আছিলে আজি ছানডে বুলি প্লেনিং দুটামান আছিলে আৰু বাইকখনো চাফা কৰাব লাগে এইবোৰ দেখা পাইছে কিমান লেতেৰা লাগি আছে ধূলি হৈ এইবিলাক বৰষুণ দিয়াৰ কাৰণে গোটেইখিনি বোকা নিচিনা হৈ গৈছে বাইকখনত ধোৱাম বুলি ভাবিছিলোঁ চুলিখিনি অলপ কাটিব আছিলে তাৰপিছত GMCটো কাম এটা আছে এতিয়া GMC কামটো কৰিব মানে গৈ আছোঁ অ'কে GMC আহি পালোহি GMC H আহি পালোহি এতিয়া ভিতৰত ভিডিঅ' কৰিব পাৰোঁ নে নাজানো ভিডিঅ'ত ভিডিঅ' কৰিব পাৰে নাজানো যদি পাৰোঁ তেন্তে মই আপোনালোকক দেখাম যদি নোৱাৰোঁ তেন্তে তাৰ কাৰণে চৰি পিছত জনাম বাৰু কি কৰিলোঁ কি হ'ল এতিয়া মই কেমেৰাটো অফ কৰিম ওপৰত যাওঁ তাৰপিছত চাওঁ যদি পাৰোঁ পাৰ্মিশ্যন পালে মই কৰি ল'ম আৰু এতিয়া মাস্কখন পিন্ধি লওঁ অলপ দেৰি পিছত লগ পাই আছোঁ ইয়াতে এতিয়া মই ভইচ অভাৰ দিছোঁ আৰু ইয়াতে লাইন পাতি আছোঁ হিমগ্ল'বিন টেষ্ট হৈ গ'ল আৰু মোৰ এইটো চাইডে আছে এখন গেট তাতে গাৰ্ড আছে আৰু মোৰ ৰাইট চাইডে আছে এটা ৰুম তাত গৈ কিবা চেক কৰিব আৰু বাকী চব বঢ়িয়া
কৰিছোঁ আৰু বাইদেউ বেজি লগাই দিলে আৰু এতিয়া টিপি আছোঁ বল যিমান স্পীডত বল টিপিম সিমান স্পীডত যাব তেজ চ' যিমান সোনকালে পাৰোঁ সিমান সোনকালে শেষ কৰিব ট্ৰাই কৰিছোঁ আৰু বিষাই গৈছে হাত আৰু বাকী মজা এক্সপিৰিয়েঞ্চ 3 নম্বৰ বাৰ ব্লাড ডনেট কৰিছোঁ মই আৰু টিপি 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 হাতো বিষালে আৰু তেজ দিয়াও শেষ হ'ব হ'ল আমাৰতো হোৱাই নাই বেন কৰিছে অঁ অলপমান দিম দিব A few inches later. নহয় আমাৰ বেগ তিনিবিধ একবিধ ছিংগুল বেগ ছিংগুল বেগটোত অকল হোল বাদে আহে আকৌ একবিধ ডাবুল বেগ আহে ডাবুল বেগত অকল পেক্সেল আৰু হেৰি কৰে বেলেগ বেলেগ কৰে এতিয়া এইটো হ'ল ট্ৰিপুল বেগ মানে তিনিখন আছে বেগ হয়নে এই তিনিটা বেগত তোমাৰ এটাত আহিব PRBC এটাত আহিব প্লেটেলেট এটাত আহিব FFP এতিয়া এই আমি জাষ্ট ডনাৰৰ পৰা অকল হোল ব্লাড লৈ ল'লোঁ এইখিনি চব হোল ব্লাডে হয় হোল ব্লাডৰ পিছত তুমি এই আমাৰ কোম্পানীৰ মেচিন আছে কোম্পানীৰ ৰুম আছে বেলেগ টেকনিচিয়ানে কৰে এইবিলাক আমি নকৰোঁ বাৰু ইয়াৰ পৰা যায়হে তেওঁলোকে এই মেচিনত দি বেলেগ বেলেগ মানে চিষ্টেমত বেলেগ বেলেগ কৰি প্লেটলেট উলিয়াব FFP উলিয়াব আৰু যিখিনি ইয়াত ৰেড ব্লাড চেল সেইখিনি PRBC বুলি কয় PRBC এইটো পেক্সেল ভলিউম তাৰমানে অনলি ৰেড ব্লাডখিনি ব্লাডবিলাক নিব আহিলে কিছুমানক ডাঙৰ ব্লাড দিয়ে কাৰণ ডাঙৰ ব্লাড মানে হোল ব্লাডটো পায় মানে পেচেণ্টৰ অনুযায়ী কৰে বাচ্চাবিলাকতো হোল ব্লাড দিব নোৱাৰা তেতিয়া অকণমান যিবোৰ PRBC দিব আৰু তোমাৰ কিছুমানক প্লেটলেট লাগে প্লেটলেটবিলাকক এই ইয়াৰ পৰা যিটো ছেপাৰেশ্যন কৰিব সেইটো প্লেটলেট দিব আচ্ছা আচ্ছা আৰু কিছুমানক FFP লাগে FFP মানে এইটো প্লাজমায়ে হয় সেইটো আৰু বেলেগ পায় সেইটো সেইকাৰণে অলপ অলপ হ'ব ইয়াতে এইখিনিতে ভাগ হ'ব ন চব ঠিক আছে দিয়ক চকে ব্লাড দি আহিলোঁ আৰু খালোঁ হা কৰিছোঁ লাহেকৈ এই মানুহজনৰ ফ্ৰেণ্ড এগৰাকী বাপেকক মই ব্লাড দিবলৈ আহিছিলোঁ মানুহজন মানে হৈছে আমাৰ অফিচৰ ছাৰ হয় চ' এওঁ লৈ আহিছিলে ক'লৈ যাওঁ অঁ বহক 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 আৰু লাইফত GMC প্ৰথম বুলি ক'ব পাৰি এনেকৈ অহাই নাছিলোঁ তাকো এবাৰ আহিলোঁ পেলেকৰ মানে হেৰি ব্লাড দিবৰ কাৰণে চিনি নাপাওঁ মানে কি মোৰ ছাৰজনৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ডজনীৰ দেউতাক গা ভাল নাই চ' তেওঁক ব্লাড লাগে ব্লাড দিবৰ কাৰণে আহিলোঁ আৰু ভাল লাগে এনেকৈ লোকক সহায় কৰিব পাৰিলে একো লছ নাই যিহেতু আৰু দিলে খাবলৈ দিলে ফ্ৰুটি এটা দিলে বাৰ্গাৰ এটা দিছে বাৰ্গাৰটো খোৱা নাই এতিয়ালৈকে হাত চাত ধোৱা নাই কাৰণে ভালকৈ আৰু তেনেকেই আছে এতিয়া যাওঁ এতিয়া অফিচ যাম আকৌ অফিচত কামো আছে চ' অলপ ওলাই মেলি লওঁ ইয়াৰ পৰা তাৰপিছত ভালকৈ লগ পাই আছোঁ আকৌ চবক আৰু এইখন নতুনকৈ GMC এখন বনাই আছে ফাউণ্ডেশ্যনটো বহুত ধুনীয়া আৰু আগত মামাৰ গাড়ী চ'
চ' ফাইনেলি আহি কিনে অফিচ পালোহি আৰু এতিয়া যাওঁ ভাতটো খাই লওঁ লগৰবিলাক ৰখি আছে চব ছাৰহঁতো ৰখি আছে আজি ছানডে মানে হৈ গ'ল অলপ কাম বাকী আছিলে কামখিনি কৰিবৰ কাৰণে আহিলোঁ ত' ব্লাডো ডনেট কৰি আহিলোঁ আৰু প্লেনিং আছিলে কিন্তু কামখিনি এটাই কমপ্লিট হৈছে এতিয়ালৈকে আৰু বহুত কাম আছে চাওঁচোন যদি কৰিব পাৰোঁ কৰিম এতিয়া অফিচতো কাম অলপ আছে আৰু এতিয়া টাইম হৈছে 3:30 চ' ভাতটো খাই লওঁ ভাতটো খাই কিনে কামখিনি কৰোঁ চ' এইখিনি আছিলে যে সৰু সুৰা ভিডিঅ' এটা ব্লাড ডনেট কৰাৰ ওপৰত চ' ভিডিঅ'টো আজি মই ইয়াতে এণ্ড কৰিম যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষত থকা বেল আইকন দবাই দিব যাতে মোৰ নতুন নতুন আপডেটবিলাক প্ৰথমতে পায় চ' দিছ ইজ একৰাম ভাই চাইনিং অফ টিল দেন ৰাইড হাৰ্ড ৰাইড ছেফ বাই বাই থেংক ইউ জয় আই অসম